Hi, hello, namaskar and welcome back to my YouTube channel. तो राख पूर्णिमा आহি আছে আপোনালোকে গম পাই আৰু পূব নাগশংকৰ কেন্দ্ৰীয় ৰাখ মহোৎসৱ আমাৰ ঘৰৰ ওচৰতে এবাৰ বহুত ডাঙৰকৈ উদযাপন কৰিছে তিনিদিনীয়া কাৰ্যসূচীৰে হ'ব আৰু এবাৰ চলচ্চিত্ৰ জগতৰ এক্টৰেছ আহিব ৰিম্পি দাস আৰু দিগাংগনা বৰা তো আপোনালোক বলক ৰাখ ফিল্ডত লৈ যাওঁ তো ৰব ৰাখ আছে 11 12 13 নৱেম্বৰ তাৰিখে তো ফাইনালি আমি ফিল্ডত পালো এইটোৱে হৈছে ৰাখৰ মেইন গেট তো আৰু এইফালে প্ৰদৰ্শনী বনাই আছে মূৰ্তি এইফালে মূৰ্তি বনাই আছে আৰু এইটো মস্ত হাতী 50% কাম হৈছে গৈ আৰু এইটো চক্ৰবেহু তো যি কি নহওক এবাৰ কিন্তু পেন্ডেলটো বম ডাঙৰ বনাইছে চাওক তো সৌটো হৈছে নন্দৰজাৰ ঘৰ এবাৰ অলপ ইউনিক ষ্টাইলত বনাইছে দুতলীয়া তো মই অলপ ওপৰত উঠি গলো ওপৰৰ পৰা এনেকুৱা লাগে চাওক এক তলত কাম কৰি আছে যেতিয়া মূৰ্তিকেইটাক ৰং চং কৰি কাপোৰ কানি পিন্ধাই সজাই পৰাই হৈ যাব তেতিয়া আৰু ধুনীয়া লাগিব তো এইটোৱে আছিল পূব নাগশংকৰ কেন্দ্ৰীয় ৰাস মহোৎসৱৰ সৰু এটা ভিডিঅ' তো ভিডিঅ'টো চাই ভাল পালে যদি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব